ৰ'ব ভিডিঅ'টো স্কিপ নকৰিব। এটা সুন্দৰ ইনফৰ্মেটিভ ভিডিঅ' হয়। আপোনাৰ যিটো ফেচবুক একাউণ্ট আপুনি গম নোপোৱাকৈ যদি অন্য ব্যক্তিয়ে যদি আপোনাৰ ফেচবুক একাউণ্টটো ব্যৱহাৰ কৰি আছে, সেইটো আপুনি কেনেকৈ চেক কৰিব বা কেনেকৈ আপুনি ডিএক্টিভেট কৰিব। ভিডিঅ'টো আপুনি শেষলৈকে চাব। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ পেজটো ফ'ল' কৰি দিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে আপুনি আপোনাৰ মোবাইলৰ ফেচবুক এপ্লিকেশ্যনটো অ'পেন কৰি ল'ব। লোৱাৰ পিছত আপুনি প্ৰফাইলছত ক্লিক কৰিব। তাৰপিছতে ওপৰত যিটো তিনিডাল বাৰ চিন আছে ইয়াতে আপুনি ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত তললৈকে আহি আপুনি পাব ইয়াতে ছেটিংছ এণ্ড প্ৰাইভেচি, ইয়াতে আপুনি ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছতে আপুনি ওপৰত চাব যিটো আপোনাৰ ছেটিংছ অপশ্যন, ইয়াতে আপুনি ক্লিক কৰি দিব। দিয়াৰ পিছতে আপুনি যাব আপোনাৰ একাউণ্ট চেণ্টাৰ, যিটো মেটা একাউণ্ট চেণ্টাৰ, ইয়াতে আপুনি ক্লিক কৰি দিব। দিয়াৰ পিছতে আপুনি এই পাছৱৰ্ড এণ্ড ছিকিউৰিটি যিটো অপশ্যন আছে প্ৰথম অপশ্যন, ইয়াতে আপুনি ক্লিক কৰি দিব। দিয়াৰ পিছতে ইয়াতে আপোনাৰ এটা অপশ্যন পাব, তলত চাব হুৱেৰ ইউ আৰ লগ ইন, এই অপশ্যনটোত আপুনি ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপুনি দেখিবলৈ পাব আপোনাৰ ফেচবুক একাউণ্টৰ সৈতে কোনকেইটা একাউণ্ট লিংক হৈ আছে। যেনেকৈ আপোনাৰ ইয়াতে ইনষ্টাগ্ৰাম দুটা অলৰেডি লিংক হৈ আছে। যিহেতু আপোনাৰ বৰ্তমান আপোনাৰ এতিয়া ফেচবুকটো আপোনাৰ প্ৰয়োজন, আপুনি ফেচবুক একাউণ্টত আপোনাৰ অন্য কোন ব্যক্তি বা কোন নম্বৰ সংযুক্ত হৈ আছে চেক কৰিবৰ কাৰণে আপুনি প্ৰথমতে যিটো ফেচবুকটোত আপুনি ক্লিক কৰি দিব। দিয়াৰ পিছতে আপুনি ইয়াতে চাব একাউণ্ট লগ ইন এক্টিভিটি, ইয়াতে আপোনাৰ দেখাই দিব আপোনাৰ ফেচবুক একাউণ্টটো অন্য কোনোবাই যদি ব্যৱহাৰ কৰি আছে বা অন্য কোনোবা বেলেগ মোবাইলত যদি আপুনি ব্যৱহাৰ কৰি আছে, ইয়াতে আপোনাৰ শ্ব' কৰিব। যিহেতু ইয়াতে মোৰ দেখাইছে অলৰেডি মোৰ ভিভ' যিটো আপোনাৰ এটোত লগ ইন হৈ আছে আৰু এটা উইণ্ড' যিটো PC হয় লেপটপ হয় ইয়াত লগ ইন হৈ আছে। আপোনালোকৰ ঠিক তেনেকৈ আপোনাৰ কিমানকেইটা মোবাইলত লগ ইন হৈ আছে ইয়াতে গোটেই লিষ্ট আহি যাব। আৰু লিষ্টত আপুনি চাব যে এই যদি আপোনাৰ এই মোবাইলটোত বেলেগ এটা মোবাইলত দেখাই দিব, সেইটো যদি আপোনাৰ নহয় তাতে আপুনি ক্লিক কৰি কিনে আপুনি ডিলিট কৰি ল'ব পাৰিব। ধৰি লওক এটা মই এক্সাম্পল হিচাপে দেখুৱাইছোঁ, এই উইণ্ড' পিচিটো ধৰি লওক আপোনাৰ মোৰ নহয়, সেইটো অন্য কোনোবা ব্যক্তিয়ে ব্যৱহাৰ কৰি আছে। গতিকে এইটো যদি ডিলিট কৰিব লগা হয় আপুনি ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছতে আপোনাৰ যিটো চিলেক্ট কৰিব ক'ব, আপুনি ইয়াতে চিলেক্ট কৰি কিনে আপুনি ইয়াতে লগ আউট কৰি দিব। তেতিয়া আপোনাৰ সেইজন ব্যক্তিয়ে আপোনাৰ ফেচবুকটো একাউণ্টটো ব্যৱহাৰ কৰিব নোৱাৰিব। এতিয়া আৰু এটা অপশ্যন চাব, আপুনি বেক আহিব। বেক আহি কিনে আৰু এটা অপশ্যন চাব, ইয়াতে আপোনাৰ যিটো মেটা ভেৰিফিকেশ্যন যিটো অপশ্যন আছে আপোনাৰ একাউণ্ট চেণ্টাৰ, ইয়াতে আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি চেঞ্জ পাছৱৰ্ড আপুনি ক্লিক কৰি চাব। চোৱাৰ পিছতে ইয়াতে আপুনি ৱেইট কৰিব, মই দেখাই আছোঁ, অলপ ৱেইট কৰিব। ইয়াৰ পিছত আপুনি একাউণ্ট চেণ্টাৰত যাব। যোৱাৰ পিছত আপুনি প্ৰফাইল এণ্ড পাৰ্চনেল ডিটেইলছত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি একেবাৰে তলত চাব আপোনাৰ পাৰ্চনেল ডিটেইলছ, ইয়াতে আপুনি কণ্টেক্ট নম্বৰবিলাক থাকিব আপোনাৰ। যদি অন্য কোনো কণ্টেক্ট নম্বৰ থাকে ইয়াতে আপুনি ক্লিক কৰি চাব পাৰিব। ধৰি লওক আপোনাৰ এইটো মোৰ কণ্টেক্ট নম্বৰ, ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াতে আপোনাৰ কিমানকেইটা কণ্টেক্ট নম্বৰত আপোনাৰ লগ ইন হৈ আছে এইটো আপোনাক দেখাই দিব। আৰু মোৰ ইয়াতে দুটা দেখাইছে, এটা ওপৰত দেখাইছে, এইটো মোৰ এটা, আৰু ধৰি লওক আপোনাৰ দ্বিতীয় নম্বৰটো ধৰি লওক আপোনাৰ এইটো আপোনাৰ এতিয়া বৰ্তমান নাই মোবাইলটো বা অন্য কোনোবাই ব্যৱহাৰ কৰি আছে। গতিকে এইটো আপুনি বন্ধ কৰি ল'ব লাগিব, কাৰণ যিহেতু আপোনাৰ মোবাইল নম্বৰটো নহয়েই, এইটো আপুনি চিনিও নাপায় এই মোবাইল নম্বৰটো কাৰ হয়। গতিকে অলৰেডি আপুনি ইয়াতে ক্লিক কৰি দিব যদি বন্ধ কৰিব বিচাৰে। ক্লিক কৰাৰ পিছত আপুনি নাম্বাৰটো কনফাৰ্ম কৰি ল'ব, ইউ এড দিছ নাম্বাৰ দিছ একাউণ্ট দ'জ একাউণ্ট এনেকৈ আহিব। যদি আপুনি বন্ধ কৰিব বিচাৰে তেতিয়া আপুনি ইয়াতে ডিলিট কৰিব। ডিলিট নাম্বাৰ কৰি কিনে ডিলিট নাম্বাৰ অপশ্যন আহিব আহি কিনে আপুনি ইয়াতে বৰ্তমান অলৰেডি এইটো বন্ধ কৰি ল'ব পাৰিব। এইটো এটা অপশ্যন আপোনালোকে মোবাইলত চাই ল'ব। তো মই দেখাই দিছোঁ অলৰেডি এটা ডিলিট নাম্বাৰ আহিছে, মই ইয়াতে ডিলিট কৰি দিছোঁ যিহেতু এইটো মোৰ নম্বৰ নহয়। ডিলিট অপশ্যনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছতে আপোনাৰ কনফাৰ্মেশ্যন আহিব, এইটো অলৰেডি আপোনাৰ ৱেইট কৰিব, মই দেখাই আছোঁ। এইদৰে আপুনি আপোনাৰ মোবাইলৰ পৰা যিটো আপোনাৰ ফেচবুক যদি অন্য কোনোবা ব্যক্তিয়ে যদি ব্যৱহাৰ কৰি আছে, আপুনি তেওঁলোকৰ পৰা আপুনি লগ আউট কৰি দিব বা লগ আউট কৰি কিনে আপুনি বন্ধ কৰি ল'ব পাৰিব। আজিলৈ ভিডিঅ'টো আছিলে ইমানখিনিয়ে। যদি ভিডিঅ'টো ফেচবুকত চাই আছে আপুনি লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ পেজটো ফ'ল' কৰি দিব। আৰু যদি ইউটিউবত চাই আছে মোৰ মনৰ কথা নামৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ, ধন্যবাদ।